আপুনি ফ্ৰী ফায়াৰ খেলে নেকি? খেলক। পাবজি খেলে নেকি? খেলক। ন' প্ৰব্লেম, তামাম খেলক। নমস্কাৰ বন্ধুসকল, মই নৱজিত আৰু স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল ট্ৰাই আছামলৈ। বন্ধুসকল, আজিকালি দেখা পোৱা যায় যে সৰুৰ পৰা ডাঙৰলৈ সকলোৱে ফ্ৰী ফায়াৰ আৰু পাবজি খেলে। খেলক, ন' প্ৰব্লেম, কিন্তু এনেকুৱাকৈ খেলক যাতে গুগলত চাৰ্চ কৰিলে আপোনাৰ নামটো টপ লিষ্টত আহে। তেনেকুৱাকৈ খেলক। আৰু যদি তেনেকুৱাকৈ খেলিব নোৱাৰে তেতিয়াহ'লে বাদ দিয়ক। এনেই টাইম পাছ কৰি থাকি লাভ নাই। যিসকলে টাইম পাছ কৰিবৰ বাবে ফ্ৰী ফায়াৰ পাবজি খেলে সেইসকলে বেলেগ খেল খেলক, ক্ৰিকেট খেলক, ফুটবল খেলক। আজি যদি হিমা দাসে ফ্ৰী ফায়াৰ পাবজি খেলি টাইম নষ্ট কৰিলেহঁতি তেতিয়াহ'লে ৱৰ্ল্ড ৰেকৰ্ড বনাব নোৱাৰিলেহঁতি। ৰিয়ান পৰাগে যদি ফ্ৰী ফায়াৰ আৰু পাবজিৰ দৰে গেম খেলি সময় নষ্ট কৰিলেহঁতি তেতিয়াহ'লে IPLত চিট নাপালেহঁতি। টাইম পাছ কৰাটো বাদ দিয়ক, নহ'লে পাছত বহুত পস্তাব। মানুহে যেতিয়ালৈকে নিজে অনুভৱ নকৰে তেতিয়ালৈকে অযথা টাইম ক্ষতি কৰে আৰু পাছত বহুত ঘাত প্ৰতিঘাতৰ সন্মুখীন হয়। সেইকাৰণে সময় নষ্ট নকৰি নিজৰ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰক। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন সকলোতকৈ প্ৰথমতে আপোনাৰ ওচৰত পায়। বন্ধুসকল, আজি ইমানেই আছিল। ধন্যবাদ। জয় আই অসম।